গাইস কি খবৰ আপোনালোকে আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজি এটা আপোনালোকৰ কাৰণে বহুত ধামাকা ভিডিও ব্লগ লৈ আহিছো সো আজি আপোনালোকে মানে ভিডিওটো চাই থাকিব তেতিয়া গম পাই যাব আৰু আজি মই কিহৰ মানে কেনেকৈ ভিডিওটো বনাইছো আৰু আজি বিশেষ মানে কি ৰেচিপি মানে একদম ধুনিয়া খানা বনাম আপোনালোকে ভিডিওটো চাই যাব আৰু এতিয়া বিশেষ ৰুমত মানে বস্তুবিলাক আনি থোৱা নাই সো সেই কাৰণে এতিয়া বজাৰলৈ মানে মাৰ্কেট যাব লাগিব আনিবৰ কাৰণে সো মাৰ্কেটলৈ গৈ আহো তাৰ পিছত আপোনালোকে চাই থাকক আৰু একদম বহুত ধুনিয়া হ'ব দে ব্লগটো আৰু চবলক আৰু আমি এতিয়া যেহেতু মাৰ্কেটলৈ যাম কিবা এটা খাই পিনি যাওঁ আৰু মানে ভোক লাগিব ন অকণমান দেৰি হ'ব ৰেচিপিবিলাক এইবিলাক মানে এইবিলাক দেৰি হ'ব আৰু আমি আহিছোঁ এতিয়া এইটো লৈ পিনি চাওকচোন এই বিৰিঞ্জি খাই লওঁ খুলি দিয়া বিৰিঞ্জিকেইটা খাই লওঁ তাৰপিছত দেখাই আছোঁ আপোনালোকৰ ৰ'ব আৰু এইখিনি বিৰিঞ্জি দেখিছে এইখিনি বিৰিঞ্জি হয় এতিয়া এইবিলাকে আমি তিনিটাই খাই লওঁ ধুনীয়াকৈ মোৰ বেটাই বহিলে খাই গৈ দিয়া হাই এয়া বেটাই বহিলে এইকেইটা ধুনীয়াকৈ খাই লওঁ খাই কৰি গৈ আছোঁ মিঠাই দোকানৰ পৰা ওলায়ে চিধা এইপিনে গৈ আছোঁ মই মানে একদম ফল মূলৰ মাজেদি সোমাই গৈ আছোঁ এইপিনে চব্জি মাৰ্কেট পালোহি দেখিছে বিলাহী আলু পিঁয়াজ যিহেতু ঘৰত মানে ৰুমত শেষ হৈ গৈছিলে সেয়া লৈ লওঁ বোলো পেপচিকাম কিবা কিবি ঢেৰ চব্জি আছে আৰু লৈ লওঁ কি পাওঁ আৰু লৈ পিনি যাওঁ আৰু আহি পিনি ইয়াত চিকেন দোকানত সোমাইছোঁ দেই চিকেন মানে ইয়াত মেনুখন লগাই দিছে আৰু কিমান কি লাগে এয়া মোৰ মাংস চিকেন মাংস হৈ গ'ল লৈ গৈছোঁ ৰসগোল্লা চাওকচোন ৰসগোল্লা লৈ গৈছোঁ আৰু তাৰপিছত আৰু এইফালে ধনিয়া মাই ফেভৰিট ধনিয়াখিনি আনিছোঁ আৰু ইয়াতে এয়া মাংস হয় আৰু পেপচিকাম এইবিলাক আলু বিলাহী লৈ লৈছোঁ বিলাহী লৈ লৈছোঁ মাংসৰ লগত যিহেতু এতিয়া আৰু ধুনীয়াকৈ বনাই কৰি লওঁ আৰু এইবিলাক ভালদৰে মই ধুই পিনি কাটি কুটি থালিখনত ভালদৰে সজাই লৈছোঁ পেপচিকামৰ লগত বনাম যিহেতু সেইকাৰণে পেপচিকাম লৈছোঁ দেই মই পেপচিকামৰ লগত আজি চিকেন বনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক এইফালে ভাত চব্জি পিনে হৈ আছে আৰু এতিয়া কিবা এটা খাই লওঁ মানে আমি ৰসগোল্লা আনিছিলোঁ হ'লে তাকে ৰসগোল্লাকেইটা খাই লওঁ আৰু ভালকৈ wow. Kemarin ini kan ada asam usulnya, coba deh plate itu eta. Rosogula khabane? Itu eta. Oke. Itu eta. Yummy. Iya, tumar kau nih. Iya, di sini khabla khai lo. Oh, kemana? Halo, sehuru no. Oh yo, beda kan. Oh, kapan gitu? Ada apa? Mau tamu ini minta? আৰু মই কেৰাহীত তেল ঢালি দিলোঁ কেৰাহী গৰম হৈ গৈছে মানে তেলখিনি গৰম হৈ গ'ল ইয়াতে পিঁয়াজকেইটা ঢালি লৈছোঁ পিঁয়াজকেইটা মই এইদৰে অকণমান ডাঙৰ কাটিছোঁ যিহেতু মই পেপচিকামৰ লগত বনাম সেইকাৰণে পিঁয়াজো এনেকুৱা ধৰণে মানে কাটি দিছোঁ আৰু অকণমান ষ্টাইলত আৰু তাৰপিছত এয়া মাংস দি দিলোঁ কেঁচা জলকীয়া মই মানে ভাঙি পিনি দিছোঁ দেই মই পাছতকৈ মানে মিহিন কৰি দিম আৰু গুড়া কৰি দিম আৰু যিহেতু ল'ৰাটো অকণমান খাব নেকি ঠিক নাই ল'ৰাটো যদি নাখায় একো নহয় তাক চিকেন খোৱাটো বন্ধ কৰিছোঁ মই প্ৰায়ভাগ আৰু এইপিনে পূৰা মাংসৰ পৰা পানী ওলাই আছে মন কৰিছোঁ এইফালে পূৰা মাংস হৈ আছে আৰু দেই পূৰা বনাই আছোঁ পেপচিকাম চিকেন এণ্ড টমেটো পূৰা ধুনীয়াকৈ খানাটো আজি বহুত ভাল হ'ব তাৰমানে কালাৰ কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত প্লিজ কমেণ্ট কৰি পিনি জনাওকচোন কালাৰ কেনেকুৱা হৈছে আৰু এইফালে পূৰা মোৰ মাংস হৈ গ'ল চাওকচোন কালাৰ চাওক কিমান ধুনীয়া হৈছে গোন্ধ তামাম টেষ্টি গোন্ধ আহিছে কি ক'ম মাংসই পূৰা পানী এৰি দিলে মাংস গৈ শুকাই চাওকচোন কেনেকুৱা হৈ গ'ল ন হয়নে মাংস ইমান ডাঙৰ পিচ আছিলে এতিয়া চোৱাচোন এয়া চাওকচোন কিমান সৰু হৈ গ'ল পূৰা সিজালোঁ আৰু একদম বঢ়িয়া ধুনু হৈ গ'ল মাংসখিনি চ'
এতিয়া বাঢ়ি লওঁ আৰু লাহেকৈ এইফালে মাংস বাঢ়ি লওঁ এইদৰে আমি তলতে খাওঁ আৰু পুৰা ধুনীয়াকৈ বাঢ়ি লৈছোঁ চবেই আমি 3 জনা এয়া হৈ গ'ল আমাৰ মাংস ভাত বাঢ়ি কৰি হৈ গ'ল তাৰপিছত এইয়া দাইলৰ জোলৰ সৈতে খাব লাগিব দাইলখিনি চাওকচোন বাৰু মানুহজনে এনেকৈ ধনিয়া পাতখিনি দি দিছে আহা ঐ ভাত খাবলৈ আহা আৰু আমি ভাত পানী খাবৰ কাৰণে এতিয়া বহি গ'লোঁ গোটেইখিনি বেটাও আহি গ'ল বেটা কাইচক টানাই বোলে তাই আৰু এইফালে চবেই খাই আছোঁ আৰু দেই এইদৰে খাই আছোঁ আৰু চবেই আমি আৰু গাইজ মানে কি ক'ম ভাত পানী খাই মেলি আৰু অকণমান ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰি এতিয়া এফালে যাব লগা আছে কাম এটা আছে তাৰ কাৰণে ওলাই আছোঁ আজি বিশেষ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব কেনেকুৱা পাইছে কমেণ্ট কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেখেতসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব আৰু লাইক শ্বেয়াৰ চব কৰি দিব আৰু চ' আজিলৈ বাই বাই